আজিৰ পৰা ফটো উঠাৰ প্ৰস্তুতি যা हेलो गाइस আকৌ এটি নতুন ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মানে বেয়াও লাগিছে তাৰছত আজি অনুষ্ঠানটোৰ কাৰণে ভালো লাগিছে গম পাই যাব ভিডিঅটো চালে মানে আজি আছে আমাৰ বাহতৰ আমাৰ মৰমৰ বাহতৰ ফেয়াৰৱেল সেই দিনটো ওচৰ চাপিলেহি তাৰ পাছত আহিছিলো হে যাবৰ হলেই আৰু আজি হতি আমাক ফেয়াৰৱেল দিব বেয়াও লাগিছে তথাপিও আপোনালোকক দেখাম বুলি ভিডিঅটো আৰম্ভ কৰিছো তো আজি ফেয়াৰৱেলত কি হয় ইহতি কেনেকেনো আমাক সাৰপ্ৰাইজ দিয়ে বহুত বুলে প্লেনিং কৰিছে তো বাহতে নাজানে হেটো সাৰপ্ৰাইজ হ'ব বাহতৰ কাৰণে তো আপোনালোকক দেখাম ওপৰলে যাব নিদিয়ে ওপৰত সবে ডেকোৰেশন কৰি আছে কিন্তু যাব পাৰিলে এতিয়া মই এই পঠাই আছো যাবৰ কাৰণে যে তই অলপ ভিডিঅ' কৰি আনি সবে কৈছে মই আমাৰ অলপ গাটো ইমানকণ অলপ গাটো বেয়া হেতু কাৰণে কিবা এটা কৰি হলেও দেখাম বাৰু আপোনালোকে ভিডিঅটো চাই থাকিব শেষৰলৈকে আৰু গম পাই যাও বেয়া লাগিছে যামগে আৰু হোষ্টেলৰ পৰা আমাৰ 22 মেৰ পৰা ফাইনেল আৰু দুই জনত আমাৰ মাষ্টাৰ্স মানে ফৰ্মেল এডুকেশ্যন কমপ্লিট হ'ব আৰু হোষ্টেলৰ পৰা যাবকে লাগিব হয়তো চাগে 3 তাৰিখ মানে তো হেয়াই আৰু বেয়া লাগিছে কিন্তু কি কম উপায় নাই হেতু নিয়ম আৰু এতিয়া আপোনালোকে ভিডিঅটো চাই থাকক আজি কি হ'ব দেখাই থাকিম মই বাৰু বেছিকে নোৱাৰিলো জিমিক আজি দায়িত্ব দি দিছো তো জিমিয়ে গোটেই ভিডিঅ মানে দেখাব ভিডিঅ কৰিব আৰু কি হ'ব আপোনালোকক কব তো চাই থাকিব ভিডিঅটো প্ৰিয়া বা ঘৰৰ পৰা অনা আম গোটেইবিলাকে আমাৰ FB ব্লগৰ গোটেইকেইজনী বায়ে এয়া কাটি কুটি এয়া খাই আছে দিয়া খাই দিয়া বা কেনেকুৱা লাগিছে এইজনী বেমাৰী শুই আছে দেখাইছো এতিয়া বাজিছে আপোনাৰ আৰু এইজনী হৈছে এইজনী ছোৱালী যিজনীয়ে মানে মোক কৈছিলে তই মোক লগত ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে তই মোকে উলিয়াবি ভিডিঅ'টো ষ্টাৰ্টিং টু এণ্ড তই মোকে উলিয়াবি তো এতিয়া মই তাইকে উলিয়াম ভিডিঅ'টোত আপোনালোকে তাইকে দেখি থাকিব স্পেচিয়েল এটা বজাত তাই এয়া ফোনত কথা পাতি আছিলে আৰু তাই সন্ধিয়ালৈ লুকটো বেলেগ হ'ব আপোনালোকক দেখাই থাকিম ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কি কৰি থাকে এইজনী হৈছে সুনু কি জানি এয়া ফেয়াৰৱেলৰ প্ৰিপাৰেশ্যন আজি প্ৰিপাৰেশ্যন কেনেকুৱা বা ফেয়াৰৱেলৰ দিনতো আজি পঢ়ি আছে ছোৱালীজনীয়ে বেচেৰীজনী বহুত দুখ আৰু বেচেৰীজনী বেমাৰ শুই আছে দে এয়া শুই আছে ছোৱালীজনীয়ে আজি দুখ লাগিছে বোলে কান্দি আছে FB ব্লগৰ মেনেজ মাষ্টাৰ আৰু ছোৱালীজনীয়ে কটাৰী চটাৰী লৈ আহি আছে আজি আমি যামগে নহয় আজি ভালকে খোৱাক আৰু হাই আমাৰ এই হোষ্টেলৰ পাৰ্লাৰ এখন জনা নাছিলো আজিহে ফেয়াৰৱেলৰ দিনাখনে ফাজিল হৈছে এতিয়া এদিন যিকিদিন আছে পৰ্দাখন দাঙি লোৱা পোহৰ হ'ব দিতে
নাজানো এয়া নেল পলিচৰ ষ্টাইল কৰি আছে কৰা কৰা প্ৰিপাৰেশ্যন আমাৰ ফেয়াৰৱেল তোমালোকৰ ষ্টাইল বাই বাই অ কাকলি মই দুখ পাইছো পাগল মই পাৰ্লাৰ যাবলগীয়া নহ'ল আৰু এয়া হোষ্টেলত মোক তাই ধুনীয়াকৈ থ্ৰেডিং কৰি দিলে থেংক ইউ কাকলি তোমাক মই মিছ কৰিম আৰু মোৰ ইমান দুবছৰ হোষ্টেলত মই গমেই পোৱা নাছিলোঁ তাই যে থ্ৰেডিং কৰিব জানে নহ'লে পইচাকেইটা এনেই গ'ল 20 টকা 20 টকাকৈ এতিয়া দি দিবা আজিতো দি দিবি 50 টকা দিবি পঢ়িছে অভদ্ৰা নিজে তুমিও তো কাট দিছা এই ফালতু আজি ফাৰ্ষ্ট টাইম ৰশ্মি কান্দিছে মোৰ পাছত সংগীতেও কান্দিছে পংক্তি কান্দিছে চাওক এইজনী পংক্তি ৰশ্মি চাও মুখটো দেখা নকৰি আৰু এতিয়া আমি কাঁহী লৈ ভাত খাব গৈ আছো দুপৰীয়াৰ ভাতটো কি কোৱাছি বনি ইমান ভাত খাইছে চাওক এক কাঁহী ভাত খাইছে হোষ্টেলত আমাৰ ভাত এনেকৈ দিয়া হয় বোলে ফেয়াৰৱেলৰ প্ৰিপাৰেশ্যন তই কৰিলি নে আৰু মোক ইয়াত ষ্ট্ৰেট কৰি দিলে পঞ্চমীয়ে মই নিজে কৰিছোঁ বাৰু আধা লাষ্টৰ কণ তাই কৰি দিছে ৰুমমেটকো আনিছে ৱালমেটকো আনিছে চবকে আনিছে পিছফালে আৰু গোটেই দিনটো মই শুলোঁ তাৰ পাছত এতিয়া দেখাই আছে আমাৰ বা আৰু মোৰ লগৰজনী ওলাই আছে অ' বা একদম মজা ওলোৱা চাদৰ মেখেলা পিন্ধি আছে কেনেকুৱা লাগিছে কাপোৰযোৰ তাৰপিছত গোটেই আউটফিটটো পিছত দেখাম ওলাই লওক ৰেডি হৈ আছে পিছত দেখা পাব আৰু ভালকৈ আৰু মই এতিয়া ওলাই মেলি ৰেডি হৈ গ'লোঁ আৰু চবে কেনেকৈ ৰেডি হৈ আছে মই দেখাই আছোঁ এইজনী ওলোৱাই নাই শুনা অলপ লোৱা না মই বেয়া পাওঁ একদম ইমান চিম্পল নহয় নাই মই বেয়া পাওঁ মই এনেকৈ ভাল লাগিছে আৰু এই আমাৰ পংক্তি বা ৰেডি চাওঁ ঘূৰি দিয়া চাওঁ পিছেটো তাই মোক সদায় কয় তোক গৰুৱে খাব বুলি আজি তাই নিজে গৰুৱে খোৱা নিচিনা কালাৰ পিন্ধিছে আৰু সংগীতা ৰেডি হৈ আছে দেখাই আছো ওলা কিয় ওলোৱা নাই এয়া কাপোৰ কিয় ওলোৱা নাই এয়া ৰেডি কৰি আছে আৰু তাই মৰমত মোলে এয়া খাবলৈ থৈ দিছে বেছিকেইজনীয়ে বহুত কষ্টৰে কৰি আছে আৰু আমাৰ আহিছে প্ৰিফেক্টৰ ৰুমলৈ কিন্তু প্ৰিফেক্ট নাই তাৰ প্ৰিফেক্টৰ ৰুমমেট ৰেডি হৈছে বা আৰু এইজন হৈছে আমাৰ প্ৰিফেক্ট
এয়া ৰেডি হৈ আছে এই ওলাব লাগে বুলি পঢ়ি আছে হা কিয় ওলোৱা নাই আইতা শুই আছে কি মেকআপ আৰু আহিছোঁ সঞ্জুক্তাৰ ৰুমত বা সঞ্জুক্তা বহুত ধুনীয়া লাগিছে তুমি আৰু এয়া চাহিয়ে এইটো বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু আনন্দিনে হেল্প কৰিছে ইউনিভাৰ্চিটিৰ মানুহবিলাকে মোবাইল টিপি টিপি ঘূৰি আছে দেখাই নাই কিতাপ পঢ়ি আছ কেলে ৰেডি হোৱাই নাই কিয় ৰুমৰ অৱস্থা চোৱা ইহঁতৰ এইজনী ওলাব লাগে বুলি মই আহিছোঁ কাৰণে লুকাই দিছে মুখখন এইজনী এয়া মেকআপ কৰি আছে এয়া আমাৰ হোষ্টেলৰ কইনাজনী অ' মাই গড আৰু এয়া এই পিন্ধিব ভাল এয়া এনেকৈ কৰি দিয়ে মই অহাৰ লগে লগে বিচনাত এইজনী নামটো কি আছিলে অংকিতা চাওঁ মুখখন এবাৰ চাওঁ এইজনী আৰু এয়া ওলা ভালকৈ পিছত দেখাম এয়া বেচেৰীজনীয়ে কষ্টৰে নিজে ৰেডি নহয় লোকক উলিয়াই আছে তুমি কেতিয়া ৰেডি দেখালে আমাৰ বোৱাৰী ৰেডি হৈ আছে চা মুখখন এবাৰ দেখুৱাই দিয়ে তেতিয়াহে গম পাব আৰু এইজনী হৈছে এইজনী কিন্তু আহি পাই গ'ল হোষ্টেলৰ কোনো ৰেডি নোহোৱাৰ আগতে মই ৰেডি হৈ গ'লোঁ আৰু এতিয়া আপোনালোকক অলপ খানা দেখাই আছোঁ আমাৰ ফেয়াৰৱেলৰ প্ৰিপেৰেশ্যন চলি আছে কি খুৱাব নাজানো কিন্তু বনি আছে কিবা কিবি দাদাই বনাই আছে অ দাদা কি খুৱাব আজি কি হয় চব পৰা এয়া পঞ্চমী ওলাই ৰেডি এয়া ওলাইছে আৰু এয়া আমি ওলাই ৰেডি হৈ গ'লোঁ ৰশ্মিতা ফুড এটা লৈ অলপ কমি দিছে আৰু এতিয়া আমি চব ৰেডি হৈ গ'লোঁ আমাৰ ব্লগ ৰেডি তো এয়া পঞ্চমী সংগীতা আৰু এইজনী ৰশ্মি আৰু আমাৰ হিৰইন এইজনী আৰু আমি চব ৰেডি হৈ ফটো উঠি আছোঁ তো আৰু মই আপোনালোকক এটা কথা ক্লিয়াৰকৈ কৈ দিওঁ এতিয়া মানে কোনোবা আহি আছে আহিলেও তাৰপিছতে মোক ক'ব মোক কিয় ব্লগত উঠোৱা নাই তো এতিয়া আহি আছে ৱেলকাম মাই ব্লগ ইয়া কাম চুলি তুলি মিলাই মেলি আহি আছে কি ক'ম আৰু এতিয়া আহি পোৱাই নাই ইমান কইনা খোজ দি আছে আৰু এইজনী আৰু এই তমান নাই মোক খিৰিকী দি মাতি আছে আৰু এয়া তুলিকা আহি পাই গ'ল আৰু এজনী চানিকা আৰু 3টা বজাৰ পৰা ওলাইছে এই দুজনী কিন্তু এতিয়ালৈকে হোৱাই নাই চাওঁ জিমি আৰু এইজনী ছোৱালীজনীয়ে ইমান কষ্ট কৰিছে আমাৰ কাৰণে আৰু ধুনীয়াকৈ এতিয়া সাজি কাচি ৰেডি মই খালোঁ নেকি আৰু যিটো গৰম পৰিছে কি কম চুলি মেলি আৰু বান্ধিব লগা হৈ গ'ল আৰু এতিয়া চুলিখিনি মই বান্ধি ল'লোঁ ভাল লাগিছে বেয়া লাগিছে সেইটো নাজানো কিন্তু গৰমটো সহ্য কৰিব পৰা নাই আৰু কিমান ঘণ্টা হ'ল দৌৰোৱা ৰেডি হোৱাই নাই আৰু এইজনী মোৰ সুন্দৰী ৰুমমেট ৰেডি হৈ গ'ল আজি কি কি ধামাকা দিব নাজানো আৰু চাই থাকিব ব্লগটো মোক কেনেকুৱা লাগিছে জনাব নাপাহৰিব বহুত মিছ কৰিম মোৰ চবতকৈ ফেভৰেট ছোৱালীজনী আৰু তাই মোক যেতিয়া গা ধৰি কান্দিছে মই মানে বহুত বেছি বেয়া লাগিছে আৰু সিহঁতৰ মৰমবিলাক কেতিয়াও পাহৰিব নোৱাৰোঁ এয়া আমি বাহঁতক আদৰাৰ প্ৰস্তুতি চলাই আছোঁ এয়া এয়া আমাৰ হোষ্টেলৰ সুন্দৰী যুৱতী মানে আমাৰ বা তাৰপিছত এয়া সকলো প্ৰিপেৰেশ্যনৰ কাৰণে ঐ ভালকৈ আদৰিবি
গম পাইছা নাই এয়া সাজু হৈছে এইফালে আমাৰ এছিষ্টেণ্ট প্ৰিফেক্টৰ আজিৰ আউটলুক আৰু ফাইনেলি মই এইটো জেগা দেখুৱাই দিছোঁ যোনটো এই দুদিন ধৰি সোমাব দিয়া নাছিলে বহুত বেছি ধুনীয়া হৈছে থেংক ইউ জুনিয়ৰ্ছ বহুত বেছি ভাল লাগিছে আৰু আমি চিট দখল কৰি ল'লোঁ আৰু এতিয়া আমি বহি লওঁ শান্তশিষ্ট ছোৱালী এইবিলাক দেই বহুত শান্তশিষ্ট বহি আছে এয়া আহি আছে আৰু এয়া জুনিয়ৰ্ছ এফালে আৰু এয়া চিনিয়ৰ্ছ পঞ্চমী ফ্ৰেচাৰ্ছত আমি ফুড দিছিলোঁ এতিয়া আমাক দিলে ফ্ৰেচাৰ্ছত আমি ফুড দিছিলোঁ সিহঁতক এতিয়া আমাক দিলে